আমাৰ পোৱালিটো ৰখিলে ক'ত পোৱালিটো হয়তো বহি আছে বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই যোৱাটো ভিডিঅ'ত মই দেখাইছিলোঁ আমাৰ ঘৰত ধান ৰোৱা এতিয়া কি হ'ল তই কবি তই কবি বিয়ে কৈছে মোক কালি মই ঘৰলৈ আহিলোঁ আজিৰ পৰা আমাৰ ধান কাটিব সেইটো কাৰণে ভাবিছোঁ ভিডিঅ' এটাকে বনাওঁ সৰু সুৰাকৈ আগৰ ভিডিঅ'টোত মানে যেতিয়া আমাৰ ধান ৰুইছিলে মানে কঠীয়া ৰুইছিলে তেতিয়াই কৈছিলোঁ আপোনালোকক ধান কটাও ভিডিঅ' দিম বুলি সেইটো কাৰণে ভাবিছোঁ আহিছোঁ যদি আপোনালোককো দেখাওঁ আপোনালোকে চাই ভাল পাব এতিয়া মই কামবোৰ কৰি লওঁ ঘৰৰ কামবোৰ নেদেখাওঁ ভিডিঅ'টো ঘৰতে ষ্টাৰ্ট কৰিছোঁ একেবাৰে এতিয়া কাম চামবোৰ কৰি মানে আপোনালোকক পথাৰতে লগ পাওঁ আপোনালোকে ভিডিঅ'টো সকলোকে চাব এতিয়া মই টিফিন ৰেডি নিবলৈ দালি ভাজিছোঁ ঔটেঙা আৰু দালি আমাৰ পথাৰখন অলপ দূৰ আছে এতিয়া গৈ আছোঁ পথাৰলৈ মামীহঁতে ধান কাটি আছে পথাৰত কোনোৱেই নাই দেখোন ধান কাটি আছে সেইকেইটা পোৱালিকেইটা পানী চব্জি কোনে কি যি পাৰে মই এয়া ভাত লৈ লৈছোঁ বান্ধি খানা 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 ৰাস্তাই নাই নাই এইজনী আমাৰ এনাই কি ধান এতিয়া নেদেখন হয় দেখাই দিগদাৰ এতিয়া আকৌ হেৰি কৰি দিব তেতিয়া দেখিব पेपर बना दे ले ला तुम्हारा पास और ये वाला पेपर देखो एकदम बना है ये देख रही हो क्या ऐसे करके वीडियो बनाता ना क्यों बनाइছো वीडियो होते बनाइছিলো পাই এতিয়া পাহৰি নহয় এইটো একদম ধুনীয়া মই কি কম এতিয়া এইটো মই বনোৱা ঘৰ এই ঘৰটোৰ তলতে মই ভাল 1 2 3 4 5 তাইলে সিজাই আনিব দেই ভালকৈ আজি সেনেকৈ খাবি নাজানে দাইলখিনি নেদেখিলে তলত আছিলে जाएंगे मैं भात पठार खालो घरको चाওঁ के इमान चाहिँ सरू आली सरू आली हो मा लगिছে रास्ता हेरालो मैं আহিছিলোঁ কোনফালে গৈছোঁ কোনফালে ৰাস্তা হেৰাই গ'লোঁ পকা ধানৰ মাজে মাজে সৰু আলি সৰু আলি মিনি বৰা ধান কোনফালে আহিছিলোঁ কোনফালে পালোগৈ মই ক'লোঁ এইটো মই বনোৱা ঘৰ এই ঘৰটোৰ তলতে মই পেপাৰ বনালোঁ পেপাৰ নবনিলে এতিয়া যাওঁগৈ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম এতিয়ালৈ বাই বাই